মই কৌশিকৰঞ্জন বৰা আমি আপোনাৰ বাবে নামৰ হোৱাটছআপ গ্ৰুপটোৰ পৰা আমি এই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ সুন্ধৰা গাঁৱৰ অতি পিছপৰা গাঁও সেই গাঁওখনৰ এজন অকণমানি ল'ৰা যি অতি সুন্দৰভাৱে তেওঁ এটা সুললিত কণ্ঠগৰাকী তেওঁ আমি আৰ্থিকভাৱে তেওঁ যথেষ্ট দুৰ্বল সেইবাবে তেওঁৰ এই সুন্দৰ প্ৰতিভাই যাতে আন্ধাৰত ডুব খাই থাকিব নোৱাৰে আৰু সেইবাবে আমি তেখেতক এখন হাৰমনিয়াম দি সহায় কৰিবলৈ আহিছোঁ আৰু তেখেতৰ প্ৰতিভাই যাতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত লগতে বিদেশৰো বিভিন্ন প্ৰান্তত নিজৰ প্ৰতিভা জিলিকাব পাৰে আৰু তেওঁ জিলিকি উঠিব পাৰে আমাৰ লখিমপুৰ জিলাৰ লগতে অসমৰ নাম তেওঁ জিলিকাব পাৰে তাৰ কামনা কৰিছোঁ আৰু আমি তেওঁৰ লগত কথা পাতিম তোমাৰ নামটো হয় তুমি ক'ৰ পৰা প্ৰথম গানৰ আৰম্ভ কৰিছিলা গান শিকা মই প্ৰথম নিজে নিজে শিকিছিলোঁ 5 বছৰ বয়সৰ পৰা গীত গাইছিলা তাৰপিছত তোমাৰ এতিয়া ক'ত তুমি গৈছা গান গোৱা ক'ত তুমি গৈছা গান গাবলৈ ওচৰে পাজৰে স্কুলবিলাকত গান গাইছোঁ গহপুৰ স্কুলত গান গাইছিলোঁগৈ আসাম দক্ষিণ বা বোকাৰোত গান গাইছিলোঁ তুমি শিক্ষা ক'ত লৈ আছা স্কুলখন নাম ইমান মহান সেইখন সংগীত স্কুল তুমি ক'ৰ পৰা নিজৰ শিক্ষা আৰম্ভ কৰিছিলা মই প্ৰথম মোৰ স্কুলখনৰ নামটো ক'ব নাই সন্ধ্যা মাধ্যমিক বিদ্যালয় তাৰপিছত তুমি এতিয়া বিহুৰ বতৰ বিহুতে তুমি ক'ৰবাত গৈছানে গান চান গাবলৈ গৈছোঁ কি এতিয়ালৈকে কিমান জেগাত গ'লা 10খন গৈছা আৰু যাবলৈ আছে আজি আছে তাৰপিছত এতিয়া ভাল গায়কৰ লগত ডাঙৰ গায়কৰ লগত তুমি গান গাইছানে নাই গোৱা প্ৰথম গান গাবা কেতিয়া গাবা 12 তাৰিখে কাৰ লগত কুসুম তাৰ লগত ঠিকে আছে তাৰপিছত এতিয়া তুমি তোমাৰ একদম আটাইতকৈ প্ৰিয় গানটো তুমি আমাক গাই শুনাব লাগিব সাগৰ সংগম কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগমত মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগমত প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ সৃষ্টি নৱে কৰে নিষ্ঠুৰাঘাত অবিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগমত ধন্যবাদ ধুনীয়াকৈ ভূপেন্দ্ৰ সংগীত গাই শুনালে আমাৰ ৰিপুনে তাৰপিছত তুমি ভূপেন্দ্ৰ সংগীতৰ বাহিৰত কি গান গোৱা জ্যোতিয় সংগীত বিষ্ণু বিহু গান গোৱা বৰগীত ঠিকে আছে এতিয়া বিহু বতৰ তুমি বিহুটো গাবই লাগিব এটা বিহু গান এটা ধুনীয়া বিহু গান এটা গাই শুনা চমুকে অকণমান তুমি গাই শুনা ঐ স্বৰ্গ দে ঈশ্বৰে ঐ জয় সাগৰ সন্দালে ঐ জয়াদে স্মৃতি ঐ ৰাখি ঐ আমি অসমীয়া ঐ বিহুতি গাদৰো অসমীয়া কৃষ্টি ৰাখি পাহাৰ বগাই বগাইছে নিমাই
কপৌ ফুল আনিছো পাহাৰ বগাই বগাইছে নিমাই কপৌ ফুল আনিছো অ চেনিমাই খোপাতে খোপাতে গুজি দিম বুলি মাৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলি বাপেৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলি অ চেনিমাই চেৰেকি আনুংগৈ বুলি অ সোন্তৰা দৈ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ অ সোন্তৰা দৈ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ ধন্যবাদ সঁচাকৈ বহুত ধুনীয়া গাইছা ভাল লাগিলে বিহু গানটো শুনি তাৰপিছত এতিয়া তুমি কোনখন স্কুলত গান শিকি আছা নে গান শিকি আছো কোনখন স্কুলত মনত ন তাৰপিছত কি এতিয়া বৰগীত শিকি আছা নে বৰগীতটো এনে ঘৰতে কেতিয়াবা গাওঁ গোৱা ন তাৰপিছত এতিয়া মই ইমানকে ক'বলৈ বিচাৰিছোঁ যে আমি যেনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ তেনেকৈ প্ৰতিজন মানুহে প্ৰতিটো হোৱাটছআপ গ্ৰুপে সক্ৰিয় গ্ৰুপে আহক আৰু আমাৰ ৰিপুন ভাইটিক সহায় কৰক ই যাতে আগবাঢ়ি যাব পাৰে আৰু ই যাতে এটা পিছপৰা জেগাত থাকিও ইমান ধুনীয়া এটা প্ৰতিভাৰ গৰাকী হৈছে আৰু আগবাঢ়ি গৈছে তেনেকৈ সদায় আগবাঢ়ি যাওক আমি ইয়াৰ কামনা কৰিছোঁ কেতিয়াও ই পিছ পৰি যাব নালাগে আৰু সকলোৱে যাতে ইয়াক সহায় কৰে নিজৰ যিমানখিনি পাৰে সহায় কৰে আৰু আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ইয়াৰ প্ৰতিটো ভিডিঅ' অসমৰ প্ৰতিটো মানুহে দেখিবলৈ পায় আৰু ভাৰতৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন মানুহে দেখিবলৈ পায় ইয়াৰ ভিডিঅ'টো আৰু ই যাতে সদায় আগবাঢ়ি যাব পাৰে ধন্যবাদ এই ল'ৰাজনক যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তেওঁৰ মাক বা দেউতাকৰ লগত যোগাযোগ কৰক আৰু আমাৰ লগতো যোগাযোগ কৰিব পাৰে আমাৰ গ্ৰুপটোৰ নাম হৈছে আমি আপোনাৰ বাবে এই গ্ৰুপটোৰ লগত যোগাযোগ কৰিবলৈ আমাৰ কণ্টেক্ট নম্বৰটো লিখি লওক 6000214170 এই নম্বৰটোত আপুনি হোৱাটছএপ মেছেজ কৰিলে নাইবা ফোন কৰিলে আমি এই ল'ৰাজনৰ বিষয়ে সঠিকভাৱে আমি জনোৱা দিয়া হ'ব আৰু এই আমাৰ গ্ৰুপত অন্তৰ্ভুক্ত হ'বৰ বাবে এই নম্বৰতে আপোনালোকে ফোন বা মেছেজ কৰিলেই হ'ব ধন্যবাদ আজিলৈ ইমানে জীৱন জিন্দাবাদ